বহুতে ছ'চিয়েল মিডিয়াত এনে কেতবোৰ মন্তব্য কৰিছে মই তাৰে এটা উঠাই আনি পেলাই কৈছোঁ যে চাকৰি বাদ দি ৰাজনীতি কৰিবলৈ অহা বুলি এটা নেৰেটিভ বিয়পাই সাধাৰণ জনতাৰ আগত নিজকে সাহসী নাৰী বুলি প্ৰতিপন্ন কৰিছে মোৰ কথা নহয় কাৰণ আমি জনতাৰ কথা শুনিব লাগিব গতিকে নিজকে সাহসী নাৰী বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু পৰৱৰ্তী সময়ত যেতিয়া নিৰ্বাচনত তেওঁ হাৰিব আকৌ চাকৰিটোলৈ তেওঁ উভতি যাব কলেজৰ চাকৰি এনেকুৱা নহয় বহুতে কৈ আছে লিখিছে লিয়েনত আহিছে সেইটো আজিৰ সেইটো সময় আজিৰ সময়টোত কলেজৰ চাকৰি কৰি কোনোবাই ৰাজনীতিলৈ আহিব নিৰ্বাচন খেলিব হাৰিব গুচি যাব জিকিব এৰি দিব এই ব্যৱস্থাটো নাই কোনো ৰাজনৈতিক দলৰ লগত চাকৰি এটা কৰি জড়িত হৈ থাকিব নোৱাৰে আৰু যদি থাকিলেওহেঁতেন মই অন্ততঃ সেইটো নকৰিলোহেঁতেন এইবাবেই কাৰণ মই মোৰ অধ্যাপনাৰ বৃত্তিটোকো যথেষ্ট বেছি সন্মান কৰোঁ শিক্ষক হিচাপে মোৰ কৰণীয়খিনি মই কৰিলোঁ 2.5 বছৰত আৰু মই ভাবোঁ যে মই যদি ৰাজনীতিলৈ যাব বিচাৰিছোঁ সেই ছেল্ফ এণ্ড ছিকিউৰ্ড লাইফটো এৰিয়ে আহিছোঁ মই আৰু তাৰ পাছত ৰাজনীতিত জিকিলোঁ হাৰিলোঁ সেইটো বেলেগ মই তাৰপাছত আৰু কলেজৰ চাকৰিটোলৈ কেতিয়াও উভতি যাব নোৱাৰোঁ তাৰ ফৰ্মেলিটিজ ইতিমধ্যে শেষ হৈ গৈছে সম্পূৰ্ণ হৈ গৈছে আৰু দ্বিতীয় কথাটো হ'ল অনাগত দিনত যদি মই হাৰোঁ বা মই জিকো এয়া সময়ে ক'ব আৰু তাৰ পাছত মই কি পথ লওঁ এয়াও সময় ক'ব কিন্তু তাৰ মাজতো মানুহে 10টা কথা ক'বই মই মোৰটোহে ক'ব পাৰিম মই এইটো কওঁ যে নিৰ্বাচনত হৰা জিকা নিৰ্বাচন খেলিম নেখেলিম এই কথাবোৰ মই ভবাই নাই এই কথাবোৰ মই আলোচনাও কৰা নাই মই দৃঢ়তা আৰু শুদ্ধ অন্তৰেৰে কৈছোঁ মই বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত যিটো ৰাজনীতি চলি থাকে মই সেই ৰাজনীতিৰ বিপৰীতে অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ বিপৰীতে মই আদৰ্শৰ ৰাজনীতিৰ কথা ক'ব খুজিছোঁ আমি সকলোৱে সুবিধাবাদৰ স্থান লয় সকলোৱে স্থিতাৱস্থাৰ লগত থাকে কোনোবাটো থাকিব লাগিব কোনোবাইতো মানুহৰ বিশ্বাসবোলক ৰাখিব লাগিব নহ'লে উঠি অহা প্ৰজন্মটোৱে কালৈ চাব কালৈ চাই তেওঁলোকে সাহস কৰিব যে এনেকৈও পাৰি মই দেখাব খুজিছোঁ যে এনেকৈও পাৰি সুবিধাবাদী একমাত্ৰ ৰাজনীতিৰ মাধ্যম নহয় সুবিধাবাদী একমাত্ৰ পথ নহয় কষ্ট হ'ব দুদিন দেৰি হ'ব জটিল হ'ব মই জানো যথেষ্ট জটিল হ'ব দুখ থাকিব হতাশাও থাকিব পাৰে সংঘাত থাকিব যথেষ্ট সংগ্ৰাম থাকিব কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে এনেকৈও পাৰি আদৰ্শৰেও পাৰি বিচলিত নোহোৱাকৈও পাৰি প্ৰলোভনত নপৰাকৈও পাৰি মই আজি যিটো চাকৰি এৰি আহিছোঁ এই যোনটো সুবিধাবাদৰ কথা সেই চাকৰিটো নেৰাটোৱে আটাইতকৈ ডাঙৰ সুবিধা আৰু সুৰক্ষাৰ পথ আছিল মোৰ বাবে মই এৰিটো আহিছোঁ মই যদি চাকৰিটো কৰি থাকোঁ অনাগত 10 বছৰৰ ভিতৰত মই এছ'চিয়েট প্ৰফেচাৰ হ'ম এছ'চিয়েট প্ৰফেচাৰ এজনৰ দৰমহা আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীতকৈ বেছি গতিকে সেই প্ৰলোভনটোৱেও যদি মোৰ মনত সেই প্ৰলোভনটোৰ কোনো ধৰণৰ সেই কথাটোৰ প্ৰতিও মোৰ কোনো প্ৰলোভন নাই মই এৰি আহিছোঁ তাত সাহসী বুলি মই নিজকে দাবী কৰিবলৈ যোৱা নাই মই সাহসী হয়নে নহয় সেয়া সময়ে ক'ব কিন্তু মই আদৰ্শৰ পৰা বিচলিত নহওঁ মই মোৰ স্থিতিত অটল থাকিম এইটো প্ৰতিশ্ৰুতি মই ৰাইজক অন্ততঃ দিব বিচাৰোঁ আজিৰ দিনটোত আৰু অনাগত দিনত মই ৰাইজক এটাই ক'ব বিচাৰোঁ যদি ৰাইজে দেখে যে মই মোৰ আদৰ্শত অটল আছোঁ মই মোৰ কথাৰ পৰা বিচলিত হৈ মুখা পিন্ধি থকা নাই তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজে মোক আশীৰ্বাদ দিব ৰাইজে মোক যিদৰে অগ্নিকন্যা বুলি কৈছে অনাগত দিনতো ক'ব সেই বিশ্বাসহীনতাৰ বিপৰীতে আস্থাৰ এক ৰাজনৈতিক পৰিৱেশ সৃষ্টিৰ কথা মই ক'ব খুজিছোঁ যদি মই শুদ্ধ সত্যত থাকোঁ আপুনিও থাকিব ময়ো থাকিম আপুনি তেতিয়াও মোক প্ৰশ্ন কৰিব ভৱিষ্যতেও কৰিব কিন্তু মই মোৰ ৰাইজৰ চকুত হৈ এইখিনি কথা ক'ব পৰাকৈ সদায় থাকিম বুলি ভাবোঁ এতিয়া আৰু কথা কৈছে যে অসমৰ অলেখ নিবনুৱা আছে আপুনিও ৰাজনীতিৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিলে প্ৰাথমিক পৰ্যায়ত আছিলে গতিকে সেই সময়ত আপুনি মানে শিক্ষকতাৰ বৃত্তিলৈ আহিলে শিক্ষা বৃত্তিটোত আপুনি নিজকে জড়িত কৰিলে সেই সময়ত যদি জ্ঞানশ্ৰী বৰা তাত নাহিলেহেঁতেন মানে সেই বৃত্তিটো যদি নিয়োজিত নহ'লহেঁতেন তেতিয়াহ'লে অন্য এজন কোনোবা নিবনুৱাই সংস্থাপন পালেহেঁতেন জ্ঞানশ্ৰী বৰাৰ কাৰণে অন্য এজনে হয়তো সেই চাকৰিটো কোনোবা এজন দৰিদ্ৰ দুখীয়া পৰিয়ালৰ কোনোবা এজনে সেই চাকৰিটো হেৰুৱালে বুলি নেটিজনে ইতিমধ্যে চৰ্চা কৰিছে হয় সেইটো হ'লহেঁতেন যদি মই চাকৰিটো পোৱাৰ পাছত তাত যোগদানেই নকৰিলোহেঁতেন কলেজৰ চাকৰি 2 বছৰৰ ভিতৰত 2 বছৰ কৰাৰ পাছত আপুনি বেলেগ এখন মহাবিদ্যালয়লৈ যাব পাৰে বা বিশ্ববিদ্যালয়লৈ যাব পাৰে NOC দিয়াৰ ব্যৱস্থা আছে তাত আজি মই চাকৰিটো 2.5 বছৰ কৰিছোঁ প্ৰত্যেকটো দিন মই মোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ লগত যথেষ্ট সম্পৰ্ক ভাল আপুনি কলেজৰ অধ্যক্ষক সুধিলেও তেখেতে ক'ব গতিকে মই মোৰ যিটো দায়িত্ব সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিছোঁ আৰু 2টা বছৰ পাৰ হোৱাৰ পাছত মই বেলেগ মহাবিদ্যালয় বিশ্ববিদ্যালয় যিকোনো চাকৰিৰ বাবে যাব পৰাৰ ব্যৱস্থা এটা ইতিমধ্যে আছে সেইদৰে মোৰ আগত বহুজন গৈ আছে বহুতে চাকৰি বেলেগ কলেজত একে সময়তে পায় 2খনত পায় 3খনত পায় 1খনত জইন কৰে মই তেনেকুৱা কৰা নাই মই কৰিছোঁ কাম
কৰি আজি উভতি আহিছোঁ আৰু কেনেদৰে বঞ্চিত হ'ল সেই চাকৰিটোতো পোষ্টটো খালী হ'ব নিশ্চয়কৈ সেইটোৰ পোষ্ট নিৰ্বাচনৰ পাছত বেলেগ এজনে পাব গতিকে মইতো মোৰ স্থানটো বেলেগ এজনৰ বাবে এৰিয়ে আহিছোঁ যোন তাৰ বাবে যোগ্য গতিকে যোগ্যজনৰ বাবে এটা চাকৰি মই এৰি আহিছোঁ খালী হৈছে যিটোৰ পদ কাইলৈ বেলেগ এজন দক্ষ আৰু যোগ্য মানুহে পাব